আনে যিমানেই যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। তোমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় তুমি কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা, নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহ'বা আনক উজুতি খুৱাবলৈ। কোনো ব্যক্তি অসফল নহয়, যেতিয়া তেওঁ হাৰি যায়। অসফল তেতিয়াহে হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম। যদি নিজকে শক্তিশালী কৰিব বিচৰা তেন্তে অকলে কিদৰে থাকিব পাৰি শিকি লোৱা। পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰা কিয় গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে, মানসিকতাক নহয়। মই সঠিক সিদ্ধান্ত লোৱাটো বিশ্বাস নকৰোঁ, তাতকৈ সিদ্ধান্ত লৈ সেই কামটোক সঠিক কৰি দিওঁ। কোনোবাই তেওঁক সুধিছিল আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল, তলত বহা মানুহ কেতিয়াও পৰি নাযায়। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰিব গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা, হয়তো ভগৱান আপোনাৰ ভৰসাত ৰৈ আছে। কিবা কাম কৰিবলৈ যোৱাৰ আগতে নিজক 3টা প্ৰশ্ন সোধক। নম্বৰ, মই এই কাম কিয় কৰিছোঁ? 2 নম্বৰ, এই কামৰ গুণাগুণ কি? আৰু 3 নম্বৰ, মই এই কামত সফল হ'মনে? পলম কৰি হ'লেও নিজে উপাৰ্জন কৰিব শিকা, কিয়নো অৱশেষত মানুহে তোমাৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰিয়েই তোমাক বিচাৰ কৰিব। এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই। কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে, আৰু যিয়েই চেষ্টা কৰে এদিন নহয় এদিন সফলতা অৰ্জন কৰে। মূৰ্খ মানুহৰ লগত যুক্তি তৰ্ক নকৰাই ভাল, কাৰণ তেনেকুৱা কৰা মানে আমি নিজেই নিজৰ সময় নষ্ট কৰা। মনৰ মাজত থকাজন আপোনাৰ পৰা দূৰত থাকিলেও ওচৰত আছে। যিজনে আপোনাৰ মনত স্থান দখল কৰিলে তেওঁ কাষত থাকিও দূৰত আছে। দুষ্ট মানুহৰ মিঠা কথাত কেতিয়াও বিশ্বাস নকৰিবা, তেনে মানুহে নিজৰ প্ৰকৃত স্বভাৱ কেতিয়াও ত্যাগ কৰিব নোৱাৰে। যিদৰে সিংহই কেতিয়াও উপদ্ৰৱ কৰা বন্ধ নকৰে। প্ৰতিটো সম্পৰ্কৰ আঁৰত কিবা নহয় কিবা স্বাৰ্থ লুকাই থাকে। এনেকুৱা কোনো সম্পৰ্ক নাই য'ত স্বাৰ্থ জড়িত নাই।